Hello everyone, আজি মই আপোনালোকৰ কাৰণে প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি পলিটিৰ প্ৰশ্ন অলপৰে সৈতে আৰম্ভ কৰিছোঁ। আহিবলগীয়া দিনকেইটাত পলিটিৰ লগত আমি বেলেগ বেলেগ ছাবজেক্টৰ প্ৰশ্নও আমি ল'বলৈ চেষ্টা কৰিম, যাৰ জৰিয়তে সেই কুৱেশ্যনখিনিৰ আশে পাশে থকা যিকোনো সম্ভাৱ্য প্ৰশ্ন উত্তৰ আমি কৰিবলৈ যাতে সম্ভৱ হওঁ পৰীক্ষাত। ইয়াতে আমি 15টা প্ৰশ্ন কৰিম আৰু এই 15টা প্ৰশ্ন আমি পলিটিৰ সাধাৰণতে যিবোৰ হট টপিক বুলি কোৱা হয়, যেনেকৈ ফাণ্ডামেণ্টেল ডিউটিজ, ফাণ্ডামেণ্টেল ৰাইটছ, আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বা সুপ্ৰিম কোৰ্ট, সেই কথাবোৰ আমি এই প্ৰশ্নখিনিৰ জৰিয়তে আমি সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ বা আমি গোটেই কথাখিনি আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম, যাতে সেই প্ৰশ্নখিনিৰ আশে পাশে যিকোনো ধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে কৰিবলৈ সক্ষম হয়। চ' আমি চাওঁচোন আমাৰ প্ৰথম প্ৰশ্নটো আজি কি আছে। আমাৰ প্ৰথম প্ৰশ্নটো আছে যে হোৱাট ইজ দ্য লেংদিয়েষ্ট ৰিটেন কনষ্টিটিউশ্যন অন দ্য ৱৰ্ল্ড। দীঘল লিখিত কনষ্টিটিউশ্যন পৃথিৱীৰ ভিতৰত কোনখন হয়? ইউনাইটেড ষ্টেটছৰ কনষ্টিটিউশ্যনখন, ইণ্ডিয়ান কনষ্টিটিউশ্যন, অষ্ট্ৰেলিয়ান কনষ্টিটিউশ্যন নে চাইনিজ কনষ্টিটিউশ্যন? চ' এই প্ৰশ্নটোৰ উত্তৰ হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন। আটাইতকৈ দীঘল লিখিত কনষ্টিটিউশ্যনখন হৈছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন। শুদ্ধ উত্তৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তাত লগতে আমি কেইটামান বস্তু শিকি লওঁ ইয়াতে, ইয়াৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত জড়িত কেইটামান বস্তু, যে ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি আছে, এটা প্ৰিএম্বল আছে আৰু তাৰ লগতে 470টা আৰ্টিকলো আছে, যাক 25টা পাৰ্টত ভাগ কৰা হৈছে আৰু য'ত 12টা চিডিউলো আমি আছে বুলি গম পাওঁ। চ' আমি এই কনষ্টিটিউশ্যনৰ বিষয়ে যিহেতু এটা প্ৰথম প্ৰশ্নটো আমি পাইছিলোঁ, এই প্ৰশ্নটোৰ লগত আমি কেইবাটাও এক্সট্ৰা বস্তু শিকিলোঁ, য'ত আমি গম পালোঁ যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কি হৈছে, আটাইতকৈ দীঘল লিখিত কনষ্টিটিউশ্যন, য'ত এটা প্ৰিএম্বল আছে, 470টা আৰ্টিকল আছে, যাক 25টা ভাগত ভাগ কৰা হৈছে আৰু যাৰ 12টা চিডিউল আছে। এই যিখিনি ইনফৰ্মেশ্যন আপোনালোকে টকিও যাব পাৰে, নাইবা এবাৰ দুবাৰ চাই দিলেও মনত ৰৈ যাব। চ' নেক্সট প্ৰশ্নটোলৈ আমি গৈছোঁ। নেক্সট প্ৰশ্নটো আছে যে when was the Indian Constitution adopted? ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেতিয়া এডপ্ট কৰা হৈছিলে? আপোনালোকৰ সন্মুখত এই অপশ্যনকেইটা আছে। উত্তৰটো হৈছে 26 নৱেম্বৰ 1949 চন। ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেতিয়া এডপ্ট কৰা হৈছিলে? 1949 চনৰ 26 নৱেম্বৰত ইণ্ডিয়ান কনষ্টিটিউশ্যনখন এডপ্ট কৰা হৈছিলে। তো ইয়াৰ লগৰ নোটত আমি কি লিখিছোঁ চাওকচোন। দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্টেড অন 26 নৱেম্বৰ 1949 and came into effect on 26th of January 1953. চ' ইণ্ডিয়ান কনষ্টিটিউশ্যনখন যদিও 26 নৱেম্বৰ 1949 চনত এডপ্ট কৰা হৈছিলে, কিন্তু সেই কনষ্টিটিউশ্যনখনৰ কাম কাজ বা এফেক্টলৈ কেতিয়া আহিছিলে? 26th of January 1950হে আহিছিলে, অৰ্থাৎ প্ৰায় দুমাহ পাছত এই কনষ্টিটিউশ্যনখন এফেক্টলৈ আহিছিলে, আৰু যাৰ পৰা কি হৈছিলে? মেকিং ইণ্ডিয়া এ ছ'ভৰেইন ডেম'ক্ৰেটিক এ ৰিপাব্লিক নেশ্যন। চ' সেইকাৰণে আচলতে 26 জানুৱাৰী 1950 চনটো আমি কি বুলি মানি চলোঁ? আমি 26 জানুৱাৰী 1950 চনটো আমি মানি চলোঁ কি? গণতন্ত্ৰ দিৱস। গতিকে 1950 চনৰ 26 জানুৱাৰী দিনটোতে যিহেতু ইণ্ডিয়ান কনষ্টিটিউশ্যনখন আমাৰ এফেক্টলৈ আহিছিলে, গতিকে সেই দিনটোকে আমাৰ গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। নেক্সট প্ৰশ্নটো চাওঁ। তাত আছে যে হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? চ' ইণ্ডিয়ান কনষ্টিটিউশ্যনখন যেতিয়া তৈয়াৰ কৰা হৈছিলে, তাত কেইবাখনো কমিটি আছিলে, আৰু সেই কমিটিবোৰৰ এজন চেয়াৰমেন আচলতে নিৰ্বাচন কৰি দিয়া হৈছিলে। তাৰ ভিতৰতে ড্ৰাফটিং কমিটি যিখন আছিলে, সেই ড্ৰাফটিং কমিটিখনৰ চেয়াৰমেন কোন আছিলে? বি আৰ আম্বেদকাৰ, জৱাহৰলাল নেহেৰু, চৰ্দাৰ বল্লভভাই পেটেল নে মহাত্মা গান্ধী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ। চ' ডক্টৰ বি আৰ আম্বেদকাৰ আছিল ড্ৰাফটিং কমিটিৰ চেয়াৰমেন। জৱাহৰলাল নেহেৰু আছিলে কি? ইউনিয়ন কনষ্টিটিউশ্যন কমিটিৰ চেয়াৰমেন। তাৰ লগতে চৰ্দাৰ পেটেল আছিল কি? এডভাইজাৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ, মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াছ, এই কমিটিখনৰ চেয়াৰমেন আছিলে। চ' আমি ইয়াতে এই কুৱেশ্যনটোৰ আণ্ডাৰতে আমি যিমানকেইটা অপশ্যন পালোঁ, সেই অপশ্যনকেইটা আমি ইয়াতে ডিছকাছ কৰি ল'লোঁ। আমি গম পালোঁ যে ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে বি আৰ আম্বেদকাৰ,
তাৰপিছত আমি গম পালোঁ যে জৱাহৰলাল নেহৰু কোনখন কমিটিৰ চেয়াৰমেন আছিলে ইউনিয়ন কনষ্টিটিউশ্যন কমিটিৰ আৰু চৰ্দাৰ পেটেল আছিলে এডভাইজাৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াছ এই কমিটিখনৰ চেয়াৰমেন আছিলে চৰ্দাৰ বল্লভভাই পেটেল নেক্সট প্ৰশ্নটোলৈ যাওঁ নেক্সট প্ৰশ্নটো আহিছে দ্য কনচেপ্ট অফ ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ইজ বৰোড ফ্ৰম হুইচ কাণ্ট্ৰি চ' আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনত কেইবাটাও ভাগ আছে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আৰম্ভ কৰি ফাণ্ডামেণ্টেল ডিউটিছৰ পৰা আৰম্ভ কৰি ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিও যাক আমি চমুকৈ DPSP বুলি জানো তাৰো এটা আচলতে ভাগ আছে আমাক প্ৰশ্নটো সুধিছে যে DPSP আচলতে ক'ৰ পৰা লোৱা হৈছে DPSP আচলতে আমি ক'ৰ পৰা লোৱা হৈছে আমাৰ প্ৰশ্নটো হৈছে সেইটো কোনখন কাণ্ট্ৰিৰ পৰা আচলতে আমাৰ DPSPটো লোৱা হৈছে বুলি সুধিছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন যেতিয়া তৈয়াৰ কৰা হৈছিলে সেই সময়ত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আচলতে ইনস্পায়াৰ হৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ বস্তুবোৰ লগ লাগি আচলতে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন তৈয়াৰ কৰা হৈছিলে গতিকে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিনো কোনখন কাণ্ট্ৰিৰ পৰা লোৱা হৈছিলে আমাৰ মূল প্ৰশ্ন হৈছে সেইটো চ' উত্তৰটো হৈছে আয়াৰলেণ্ড ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ক'ৰ পৰা লোৱা হৈছিলে আয়াৰলেণ্ডৰ পৰা লোৱা হৈছিলে তাৰ লগতে আমি কি চাওঁ নোট কেইটামান আপোনালোকে লক্ষ্য কৰক যে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিহৰ আণ্ডাৰত আহে পাৰ্ট 4ৰ আণ্ডাৰত আহে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 4ৰ আণ্ডাৰত আহে যিকেইটা এই DPSP কেইটা আচলতে ক'ত কিমানৰ ভিতৰত থাকে আৰ্টিকল 36ৰ পৰা আৰ্টিকল 51ৰ ভিতৰত DPSP কেইটা আমি পোৱা যায় borrowed the idea from the Irish Constitution of 1937 এইটো আমি ইতিমধ্যে পঢ়িলে আইৰিছ কনষ্টিটিউশ্যন মানে আয়াৰলেণ্ডৰ যিখন কনষ্টিটিউশ্যন তাৰ পৰা লোৱা হৈছিলে which had copied it from Spanish Constitution so আয়াৰলেণ্ডৰেও এই গোটেই যিকেইটা ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি সেইকেইটা আয়াৰলেণ্ডেও ক'ৰ পৰা লৈছিলে বুলি কৈছে আয়াৰলেণ্ডেও স্পেনিছ কনষ্টিটিউশ্যনৰ পৰা আচলতে তাহাঁতি বৰো কৰিছিলে চ' স্পেনিছৰ পৰা বৰো কৰিছিলে আয়াৰলেণ্ডে আৰু আয়াৰলেণ্ডৰ পৰা বৰো কৰিছিলে আমাৰ ইণ্ডিয়াই নেক্সট প্ৰশ্ন হাউ মেনি চিডিউলছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটো ডাইৰেক্ট প্ৰশ্ন গতিকে উত্তৰটো মই ডাইৰেক্টেই দি দিছোঁ যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কেইটা চিডিউল আছে আমি জানো যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত মুঠ কেইটা চিডিউল আছে মুঠ 12টা নেক্সট প্ৰশ্ন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ কোনটো পাৰ্টে আমি জানো যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ কেইবাটাও পাৰ্ট আছে তো ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ কোনটো পাৰ্টে ফাণ্ডামেণ্টেল ৰাইটছৰ লগত ডিল কৰে অৰ্থাৎ কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ আছে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 নে পাৰ্ট 4 চ' উত্তৰটো হৈছে পাৰ্ট 3 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 3ত আচলতে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ আছে এইটো বহুত ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ৰাইটছৰ গোটেই কথাখিনি মই ইয়াত ভৰাবলৈ চেষ্টা কৰিছোঁ মন দি শুনিব যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 3ত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা উল্লেখ আছে মৌলিক অধিকাৰৰ কথা উল্লেখ আছে সেই আৰ্টিকলকেইটা হৈছে কোনকেইটা আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35 ঠিক আছে আমাৰ কনষ্টিটিউশ্যনখনত যেতিয়া ফাণ্ডামেণ্টেল ৰাইটছকেইটা ইনক্লুড কৰা হৈছিলে তাত প্ৰথমতে অৰিজিনেলি কিমান আছিলে 7টা ফাণ্ডামেণ্টেল ৰাইটছ আছিলে Originally, the Constitution provided 7 types of fundamental rights. প্ৰথম যেতিয়া কনষ্টিটিউশ্যনখনত ফাণ্ডামেণ্টেল ৰাইটছ ইনক্লুড কৰা হৈছিলে প্ৰথমতে 7টা ফাণ্ডামেণ্টেল ৰাইট ইনক্লুড কৰা হৈছিলে সেইকেইটা কি ৰাইট টু ইকুৱেলিটি যাক আৰ্টিকল 14ৰ পৰা 18ৰ মাজত যি আৰ্টিকল 14ৰ পৰা 18ৰ মাজত আছে ৰাইট টু ফ্ৰীডম আৰ্টিকল 19ৰ পৰা 22 19 20 21 22 ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন আৰ্টিকল 23 আৰু 24 ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আৰ্টিকল 25 26 27 28 তাৰপিছত আহিলে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ আৰ্টিকল 29 এণ্ড 30 তাৰপিছত যিটো আৰ্টিকল আছে ৰাইট টু প্ৰপাৰ্টি এইটো আচলতে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ আণ্ডাৰতে আছিলে আৰ্টিকল 31 কিন্তু তাক কি কৰা হ'ল তাক ৰিমুভ কৰা হ'ল কেনেকৈ ৰিমুভ কৰা হ'ল দ্য ৰাইট টু প্ৰপাৰ্টি ৱাজ ডিলিটেড বাই 44th এমেণ্ডমেণ্ট এক্ট 1978 তো আমাৰ ফাণ্ডামেণ্টেল ৰাইট যিটো ৰাইট টু প্ৰপাৰ্টি বুলি আছিলে আৰ্টিকল 31ৰ আণ্ডাৰত সেই ৰাইট টু প্ৰপাৰ্টি নামৰ ফাণ্ডামেণ্টেল ৰাইটটো 44th এমেণ্ডমেণ্ট এক্ট 1978ৰ জৰিয়তে ফাণ্ডামেণ্টেল ৰাইটৰ পৰা গুচাই দিয়া হ'ল
আৰু তাক কি কৰা হ'ল ইট ইজ মেড এ কনষ্টিটিউশ্যনেল ৰাইট তাক ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আঁতৰাই কনষ্টিটিউশ্যনেল ৰাইট কৰা হ'ল অৰ্থাৎ সাংবিধানিক এটা অধিকাৰ কৰা হ'ল আৰু তাক ক'লৈ নিয়া হ'ল আৰ্টিকল 300A ইন পাৰ্ট 12 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তাক আৰ্টিকল 31ৰ পৰা আঁতৰাই আৰ্টিকল 31 ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আঁতৰাই তাক কনষ্টিটিউশ্যনেল ৰাইট কৰা হ'ল আৰ্টিকল 300A ইন পাৰ্ট 12 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু লাষ্টটো হৈছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ এইটো আৰ্টিকল 32 তো ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ কি তাৰ ওপৰত আমি এক্সট্ৰাকৈ পঢ়িম পাছত সেইটো এতিয়া মই নকওঁ আমি যেতিয়া ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে পঢ়িম তেতিয়া আমি তাত ডিটেইলছত আমি আলোচনা কৰিম তো গতিকে যিহেতু প্ৰথমতে 7টা ৰাইটছ আছিলে আৰু তাৰ মাজৰ পৰা এটা ৰাইট যিহেতু আঁতৰাই দিয়া হ'ল গতিকে বৰ্তমান সময়ত ইণ্ডিয়ান কনষ্টিটিউশ্যনত মুঠ ফাণ্ডামেণ্টেল ৰাইটছ আছে 6টা আৰু যি কোনকেইটা আৰ্টিকলৰ মাজত আছে আৰ্টিকল 12ৰ পৰা 35 চ' এইটোৱে মূল কথা নেক্সট আহিলে Which article of the Indian Constitution abolishes untouchability? তো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলে আনটাচেবিলিটি এবলিছ কৰে বুলি মোক সুধিছে আৰ্টিকল 14, 15, 17, 21 আমি জানো যে এই গোটেইকেইটা আৰ্টিকলে ফাণ্ডামেণ্টেল ৰাইটছৰ আণ্ডাৰত পৰে চ' ইয়াৰ ভিতৰত কোনটো আৰ্টিকলে আচলতে আনটাচেবিলিটি আমাৰ অস্পৃশ্যতা যিটো তাক এবলিছ কৰে বুলি কৈছে কোনটো আৰ্টিকল আৰ্টিকল 17 তো ইয়াত কি কৈছে যে আৰ্টিকল 17এ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ফাণ্ডামেণ্টেল ৰাইটছৰ আণ্ডাৰত আহে আৰু য'ত এবলিশ্যন অফ আনটাচেবিলিটিৰ কথা কোৱা হৈছে আৰু এই কিন্তু যদিও বা এবলিশ্যন অফ আনটাচেবিলিটিৰ কথা কোৱা হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ৰাইটছত আৰ্টিকল 17ৰ আণ্ডাৰত কিন্তু সেই আনটাচেবিলিটি যিটো টাৰ্ম সেই টাৰ্মটো কনষ্টিটিউশ্যনত ডিফাইন কৰা হোৱা নাই যে কোনটো কথাক আনটাচেবিলিটি বুলি কোৱা হ'ব সেই কথাটো কনষ্টিটিউশ্যনত ডিফাইন হৈ থকা নাই নাইবা প্ৰটেকশ্যন অফ চিভিল ৰাইটছ এক্ট 1955 যিখন আছে তাৰ আণ্ডাৰতো কিন্তু আনটাচেবিলিটি কথাটো ডেফিনেশ্যন নাই আচলতে তাত ডিফাইন হৈ থকা নাই যে কোনটো কথাক আনটাচেবিলিটি বুলি কোৱা হ'ব কোনখিনি কথাক আচলতে আমি আনটাচেবিলিটি বুলি গণ্য কৰিম সেই কথাটো তাত আমাৰ ডিফাইন হৈ থকা নাই নেক্সট প্ৰশ্নলৈ আহিছোঁ Which amendment to the Indian Constitution lowered the voting age from 21 to 18? Indian Constitutionৰ কোনটো এমেণ্ডমেণ্টে ভোট দিয়া এজ যিটো আমাৰ বৰ্তমান সময়ত আমি সকলোৱে জানো যে আমাৰ ভোট দিয়া এজ 18 বছৰ কিন্তু সেইটো আগতে তেনেকুৱা নাছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ কোনটো এমেণ্ডমেণ্টে ভোট দিয়া এজটো 21 বছৰৰ পৰা আমাৰ 18 বছৰ কৰিলে বুলি সুধিছে আমাৰ যিহেতু ইয়াত ডাইৰেক্ট প্ৰশ্ন আছে গতিকে আমি উত্তৰটো মই ডাইৰেক্টলি দি দিছোঁ ইয়াতে তো উত্তৰটো হৈছে আমাৰ কি উত্তৰটো হৈছে আমাৰ 61st এমেণ্ডমেণ্ট ঠিক আছে তো আমাৰ 61st এমেণ্ডমেণ্টে ভোট দিয়া এজটো 21 বছৰৰ পৰা 18 বছৰলৈ আমাৰ কমাই দিছিলে নেক্সট প্ৰশ্ন হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতত সুপ্ৰিম কোৰ্ট এখনেই আছে চ' সেই সুপ্ৰিম কোৰ্টৰ যিজন মুখ্য ন্যায়াধীশ যাক আমি ইংৰাজীত চিফ জাষ্টিছ বুলি কওঁ তেওঁক আচলতে কোনে এপইণ্ট কৰে তেওঁতো তাত নিজেই বহিবগৈ নোৱাৰে তেওঁক কোনে এপইণ্ট কৰে সেই চিটটোত বহিবলৈ সেই প্ৰশ্নটোৰ উত্তৰ হৈছে যে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি কৰে চিফ জাষ্টিছ অফ ইণ্ডিয়া যি সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ হয় তেওঁক এপইণ্ট কৰে The President appoints the Chief Justice of India in accordance with Article 124 of the Indian Constitution. So, President as a Chief Justice of India appoint কৰিব পাৰে সেই বস্তুটো আৰ্টিকল কোনটো আৰ্টিকল আণ্ডাৰত আছে আৰ্টিকল 124 It deals with appointment and tenure of judges and of the Supreme Court. তো সুপ্ৰিম কোৰ্টৰ সেই জাজসকলে কিমান দিন চাকৰি কৰি থাকিব বা তেওঁলোকৰ এপইণ্টমেণ্টৰ প্ৰচিডিঅ'ৰটো এই গোটেই কথাখিনি ক'ত উল্লেখ আছে আৰ্টিকল 124 উল্লেখ আছে নেক্সট প্ৰশ্ন Which article of the Indian Constitution deals with the right to education? ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে শিক্ষাৰ অধিকাৰৰ কথা কৈছে আৰ্টিকল 21A আৰ্টিকল 45 আৰ্টিকল 51A নে আৰ্টিকল 19 শুদ্ধটোতো হৈছে আৰ্টিকল 21A আৰ্টিকল 21A এইটো ক'ৰ আণ্ডাৰত পৰিব আমি জানো যে
আৰ্টিকল 12ৰ পৰা 35 লৈকে ফাণ্ডামেণ্টেল ৰাইটছৰ আণ্ডাৰত পৰে চ' আৰ্টিকল 21 to 1A টো কিহত পৰিব ফাণ্ডামেণ্টেল ৰাইটছৰ আণ্ডাৰতে আহিব চ' দিছ আৰ্টিকল ৱাজ ইনচাৰ্টেড বাই দ্য 86th এমেণ্ডমেণ্ট এক্ট অফ 2002 তো আৰ্টিকল 21A টো কিন্তু আৰম্ভণিতে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছত ইনক্লুড নাছিলে এইটো ইনক্লুড কৰা হৈছে 86th এমেণ্ডমেণ্ট এক্ট অফ 2002 ভেৰি ইম্পৰ্টেণ্ট Article 21A makes it a fundamental right for every child in the age group of 6 to 14 years to receive free and compulsory education. তো Article 21A কি কৈছে যে 6 বছৰৰ পৰা 14 বছৰৰ প্ৰত্যেকটো শিশু আমাৰ দেশৰ 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰৰ প্ৰত্যেকটো শিশু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন তেওঁলোকে পোৱাটো নিশ্চিত কৰিছে সেইটো তেওঁলোকৰ আচলতে মৌলিক অধিকাৰ বুলি তেওঁলোকক নিশ্চিত কৰিছে কোনে কৰিছে আৰ্টিকল 21A কি লিখা আছে ইয়াত আৰ্টিকল 21A মেক্স ইট এ ফাণ্ডামেণ্টেল ৰাইট চ' আমাক যদি এতিয়াৰ পৰা সোধে যে ৰাইট টু এডুকেশ্যন কোনটো আৰ্টিকলৰ আণ্ডাৰত আছে আমি চিধাই ক'ম আৰ্টিকল 21A যি 6 বছৰৰ পৰা 14 বছৰৰ প্ৰত্যেকটো শিশুক ফ্ৰী আৰু কম্পালচৰি এডুকেশ্যন কি কৰিছে নিশ্চিতকৰণ কৰিছে নেক্সট প্ৰশ্ন আহিলে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন ডিক্লেয়াৰ এ নেশ্যনেল ইমাৰ্জেঞ্চি আণ্ডাৰ হুইচ আৰ্টিকল চ' আমি জানো যে যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি হয় দেশত বিভিন্ন ধৰণৰ কাৰণত এটা ইমাৰ্জেঞ্চি ছিটুৱেশ্যনৰ সৃষ্টি হয় সেই সময়ত প্ৰেচিডেণ্টে আচলতে ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে কিন্তু সেই ইমাৰ্জেঞ্চিটো ডিক্লেয়াৰ কৰিবৰ কাৰণে প্ৰেচিডেণ্টক এম্পাৱাৰ কৰিব লাগিব কনষ্টিটিউশ্যনে তো কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলত প্ৰেচিডেণ্টে যে নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে সেই কথাটো উল্লেখ আছে উত্তৰ হৈছে আৰ্টিকল 352 আৰ্টিকল 352ত প্ৰেচিডেণ্টৰ নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা পাৱাৰটোৰ কথা উল্লেখ আছে তো ইয়াত বাকীকেইটা কথা আছে আমাৰ আৰ্টিকল 360 কি 370 কি 356 কি এইকেইটাও আমি চাই লওঁচোন কি কি আছে আৰ্টিকল 360 Article 360 empowers the president to invoke financial emergency. দেশত যেতিয়া ফিনান্সিয়েল ইমাৰ্জেঞ্চি হয় বা দেশৰ ইকনমিৰ ওপৰত যেতিয়া বাৰ্ডেন আহি পৰে বা দেশৰ ইকনমি যেতিয়া অৱস্থা থৰক বৰক হয় সেই সময়ত প্ৰেচিডেণ্টে ফিনান্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে আৰু সেইটো ক'ৰ আণ্ডাৰত আছে আৰ্টিকল 360 নেক্সট আহিলে আৰ্টিকল 370 আণ্ডাৰত কি আছে যে আৰ্টিকল 370 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গেভ স্পেচিয়েল ষ্টেটাছ টু জম্মু এণ্ড কাশ্মীৰ আৰ্টিকল 370 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনে কি কৰিছে জম্মু এণ্ড কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ দিছে নেক্সট আহিলে আৰ্টিকল 356 According to Article 356, President's rule can be imposed on any state of India on the grounds of the failure of the constitutional machinery. So, ইয়াত কি কৈছে যে ভাৰতবৰ্ষৰ যিকোনো এখন ষ্টেটত ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যত যেতিয়া কনষ্টিটিউশ্যনেল মেচিনাৰী সেই ৰাজ্যখনৰ যেতিয়া গভৰ্নেন্স বা সেই ৰাজ্যখনৰ দৈনন্দিন যিবোৰ আমাৰ এটা সাধাৰণ অৱস্থাত চলি থকা দৈনন্দিন যিবোৰ কাৰ্যকলাপ সেই কনষ্টিটিউশ্যনেল মেচিনাৰীৰ যেতিয়া কামবোৰ বিফল হয় সেই সময়ত প্ৰেচিডেণ্টে কি কৰিব পাৰে নিজৰ প্ৰেচিডেণ্ট ৰুলটো তাত ইম্প'জ কৰিব পাৰে যেতিয়া তাত সেই ৰাজ্যখনত কনষ্টিটিউশ্যনেল মেচিনাৰীটো যেতিয়া তাত আমাৰ ফেইল হয় তেতিয়া প্ৰেচিডেণ্টে আৰ্টিকল 356ৰ আণ্ডাৰত প্ৰেচিডেণ্টছ ৰুলটো তাত ইম্প'জ কৰিব পাৰে হৈ গ'ল এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ নেক্সট প্ৰশ্নটো আছে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ হাউ মেনি জাজেছ ইনক্লুডিং দ্য চিফ জাষ্টিছ তো সুপ্ৰিম কোৰ্টৰ এটা ষ্ট্ৰেংথ আছে য'ত আমি এটা নিৰ্দিষ্ট পৰিমাণৰ জাজহে আমি তেওঁলোকৰ তাত উপলব্ধ হয় তো সুপ্ৰিম কোৰ্টৰ সেই কিমানজন জাজ লৈ সুপ্ৰিম কোৰ্টখন আচলতে গঠিত হৈছে বুলি আমাক কৈছে কিমানজন জাজ আছে বুলি সুধিছে আমাক প্ৰশ্নটোত তো 25 নে 30 নে 31 নে 34 চ' শুদ্ধ উত্তৰটো হ'ব 34 সুপ্ৰিম কোৰ্টৰ কিমানজন জাজেৰে ইনক্লুডিং দ্য চিফ জাষ্টিছ বুলি সুধিছে চ' কিমানজন জাজেৰে আমাৰ সুপ্ৰিম কোৰ্টখন হৈছে বুলি কৈছে 34 য'ত 33জন কি থাকে 33জন থাকে জাজ আৰু য'ত এজন চিফ জাষ্টিছ থাকে চ' 33 + 31 মুঠ 34 ইয়াত মই লিখিও দিছোঁ 33 + 1 চিফ জাষ্টিছ চ' এই জাজসকলৰ সুপ্ৰিম কোৰ্টৰ জাজসকলৰ
তেওঁলোকৰ টাৰ্ম কিমান হয় তেওঁলোকৰ যিটো চাকৰিৰ বা তেওঁলোকৰ ডিউটিৰ যিটো লেংথ সেইটো কিমান হয় 65 years of age হয় তেওঁলোক 65 বছৰলৈকে তেওঁলোকৰ নিজৰ যিটো সেৱা তাত তেওঁলোকে দিব পাৰে নেক্সট প্ৰশ্নটো আহিলে Who is the final interpreter of the Indian Constitution? So, Indian Constitution খনৰ final interpreter কোন বুলি সুধিছে অৰ্থাৎ Indian Constitution খনতনো কি আছে তাকটো মানুহৰ মাজত জনাব লাগিব বা তেওঁলোকৰ সেই লবোৰৰ বিষয়ে যেহেতু মানুহৰ মাজত প্ৰচলন কৰিব লাগিব বা মানুহৰ মাজত তাৰ কথাখিনি মানুহৰ মাজলৈ নিয়াৰ যিটো মাধ্যম তাৰ কথা সুধিছে আমাক সেই ফাইনেল ইণ্টাৰপ্ৰিটাৰজন আচলতে ইণ্ডিয়ান কনষ্টিটিউচনৰ কোন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া নে পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্টখনেই হৈছে ইণ্ডিয়ান কনষ্টিটিউচনৰ ফাইনেল ইণ্টাৰপ্ৰিটাৰ তেওঁলোকৰ ওপৰত কোনো নাই আচলতে ইণ্ডিয়ান কনষ্টিটিউচনৰ যদি ইণ্টাৰপ্ৰিটেশ্যন কৰিবলগীয়া হয় তাৰ ফাইনেল অথৰিটি হৈছে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া তেওঁলোকে হৈছে ইণ্ডিয়াৰ কনষ্টিটিউচনখনৰ ফাইনেল ইণ্টাৰপ্ৰিটাৰ ভেৰি ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্ন আহিলে হুইচ এমেণ্ডমেণ্ট ইণ্ট্ৰডিউচড দ্য এণ্টি ডিফেকশ্যন ল ইন ইণ্ডিয়া আমাক সুধিছে যে কোনটো এমেণ্ডমেণ্টে এণ্টি ডিফেকশ্যন ল ইণ্ডিয়াত কি কৰিছিলে ইণ্ট্ৰডিউচ কৰিছিলে এতিয়া এণ্টি ডিফেকশ্যন মানে কি এইটো অবভিয়াছলি আপোনালোকৰ অলপ দিগদাৰ লাগিব পাৰে মই কৈ আছোঁ ইয়াত উত্তৰকেইটা কি দিছে 42nd 52nd 61st আৰু 73rd মই লিখি দিছোঁ ইয়াত যে 52nd এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ এণ্টি ডিফেকশ্যন লটো ইণ্ডিয়াত অনা হৈছিলে এতিয়া এণ্টি ডিফেকশ্যন মানে হৈছে এনেকুৱা এটা বস্তু য'ত আপোনাৰ এটা পাৰ্টিৰ পৰা ধৰি লওক এজন মানুহে তেওঁ টিকেট লৈ তেওঁ তাৰ পৰা জয়ী হৈ গ'ল হোৱাট ইফ তেওঁ জিকি লোৱাৰ পাছত সেই পাৰ্টিটো এৰি তেওঁ আন এটা পাৰ্টিলৈ গুচি যায় চ' এণ্টি ডিফেকশ্যন লয়ে কি কৰে সেই ডিফেকশ্যনটো তেওঁলোকে যিটো তেওঁ এটা জিকি লোৱাৰ পাছত কোনোবা এটা পাৰ্টিৰ টিকেট লৈ জিকি লোৱাৰ পাছত যাতে তেওঁ বেলেগ এটা পাৰ্টিত জইন কৰিব নোৱাৰে সেইটোৱে তাক বাধা দিয়ে আচলতে সেইটোৱে হৈছে আমাৰ কি এণ্টি ডিফেকশ্যন ল চ' গ্ৰাউণ্ড অফ ডিছকুৱালিফিকেশ্যন কি হৈছে চাওঁচোন কোনকেইটা গ্ৰাউণ্ডত আচলতে এজন এম পিক বা এজন MLAক আচলতে আমি এণ্টি ডিফেকশ্যন লৰ আণ্ডাৰত আনিব পাৰোঁ বা তেওঁক ডিছকুৱালিফাই কৰিব পাৰোঁ সেইকেইটা হৈছে যে ইফ এনি ইলেক্টেড মেম্বাৰ ভলিণ্টাৰীলি গিভছ আপ দ্য মেম্বাৰশ্বিপ অফ দ্য পাৰ্টি যদি কোনোবা এজন ইলেক্টেড মেম্বাৰে ভলিণ্টাৰীলি যদি তেওঁ নিজৰ মেম্বাৰশ্বিপটো যদি এৰি দিয়ে তেতিয়া তেওঁ কি হ'ব তেওঁ ডিছকুৱালিফিকেশ্যন তেওঁ হ'ব ছেকেণ্ডটো হৈছে ইফ দ্য ইলেক্টেড লেজিছলেটৰ এবষ্টেইনছ অৰ ভোটছ ইন দ্য হাউচ কণ্ট্ৰেৰী টু দ্য পাৰ্টি ষ্টেণ্ড যদি যেতিয়া কোনোবা এটা হাউচত ভোটিং হয় যেতিয়া কোনোবা এটা পাৰ্টীয়ে তেওঁলোকৰ ভোটিং দি থাকে আৰু যদি তেওঁলোকৰ কোনোবা এজন মেম্বাৰে সেই পাৰ্টিটোৰ এগেইনষ্টত ভোট কৰে সেই পাৰ্টিটোৰ এগেইনষ্টত যদি তেওঁলোকে ভোট কৰে পাৰ্টিটোৰ মতামতৰ এগেইনষ্টত যদি তেওঁলোকে ভোট কৰে তেতিয়া কি হ'ব তেতিয়াও তেওঁলোকক ডিছকুৱালিফাই কৰা হ'ব থাৰ্ডটো হৈছে কি ইফ এনি নমিনেটেড লেজিছলেটৰ জইনছ আনাডাৰ পলিটিকেল পাৰ্টি আফটাৰ ফিনিছিং 6 months যদি কোনোবা এজন নমিনেটেড লেজিছলেটৰ হয় তেওঁ যদি বেলেগ এটা পলিটিকেল পাৰ্টি জইন কৰে 6 মাহৰ পাছত 6 মাহলৈকে তেওঁ জইন কৰিব পাৰে বেলেগ এটা পলিটিকেল পাৰ্টি যদি তেওঁ 6 মাহৰ পাছত জইন কৰে বেলেগ এটা পলিটিকেল পাৰ্টি তেতিয়াও তেওঁ কি কৰা হ'ব তেওঁক ডিছকুৱালিফাই কৰা হ'ব আৰু ফ'ৰ্থটো হৈছে কি ইফ এনি লেজিছলেটৰ হু গেটছ ইণ্ডিপেণ্ডেণ্টলি ইলেক্টেড জইনছ এনি পাৰ্টি ধৰি লওক এজন মানুহে ইণ্ডিপেণ্ডেণ্টলি ইলেকশ্যন খেলিলে তেওঁৰ কোনো পাৰ্টিৰ হৈ খেলা নাই ইলেকশ্যন তাৰপিছত কি হ'ল তেওঁ যেতিয়া জিকিলে ইলেকশ্যন জিকি লোৱাৰ পাছত ধৰি লওক তেওঁ বেলেগ এটা পলিটিকেল পাৰ্টিত জইন কৰি ল'লে তেতিয়া কি হ'ব সেই মানুহজনকো ডিছকুৱালিফাই কৰা হ'ব কাৰণ তেওঁ যেতিয়া জিকিছিলে বা তেওঁ যেতিয়া ইলেকশ্যন খেলিছিলে তেওঁ কোনো পাৰ্টিৰ হৈ খেলা নাছিল তেওঁ ইণ্ডিপেণ্ডেণ্টলি খেলিছিলে গতিকে হি শুড বি ইণ্ডিপেণ্ডেণ্ট থ্ৰু আউট হিজ ডিউটিজ বা থ্ৰু আউট হিজ মেম্বাৰশ্বিপ চ' কথাটো সেইটো নেক্সট প্ৰশ্নটো চাওঁ আমি হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ এনশ্ৰাইণ্ড ইন দি ইণ্ডিয়ান কনষ্টিটিউশ্যন তো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনত যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছো আছে ঠিক তেনেকৈ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ফাণ্ডামেণ্টেল ডিউটিছো আছে অৰ্থাৎ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত মৌলিক অধিকাৰৰ লগতে আমাৰ কিছুমান দায়িত্বও আমাক ইণ্ডিয়ান কনষ্টিটিউশ্যনখনে প্ৰদান কৰিছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনত কেইটানো আচলতে ফাণ্ডামেণ্টেল ডিউটিজ আছে 7টা 9টা 10টা নে 11টা শুদ্ধ উত্তৰটো হৈছে 11টা বৰ্তমান আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত মুঠ 11টা ফাণ্ডামেণ্টেল ডিউটিজ আছে
পাৰ্ট 4A ৰ আণ্ডাৰত ফাণ্ডামেণ্টেল ডিউটিজখিনি আমাৰ আছে চ' যেনেকৈ পাৰ্ট 3 আণ্ডাৰত ফাণ্ডামেণ্টেল ৰাইটছখিনি আছে ঠিক তেনেকৈ পাৰ্ট 4 আণ্ডাৰত আৰ্টিকল 51A ৰ আণ্ডাৰত আমাৰ ফাণ্ডামেণ্টেল ডিউটিজখিনি আছে ফাণ্ডামেণ্টেল ডিউটিজ 1976ৰ 42nd এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এড কৰা হৈছিল আৰম্ভণিতে নাছিলে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন যেতিয়া এডপ্ট কৰা হৈছিলে আৰম্ভণিতে ফাণ্ডামেণ্টেল ডিউটিজখিনি আমাৰ নাছিলে কিন্তু 42nd এমেণ্ডমেণ্ট অফ 1976ৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিজক আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এড কৰা হ'ল অলমষ্ট 26 বছৰ পাছত আৰু কাৰ ৰিকমেণ্ডেশ্যনত এড কৰা হ'ল চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যনত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ফাণ্ডামেণ্টেল ডিউটিজখিনি আচলতে এড কৰা হ'ল এখন কমিটি আছিল যাৰ মূল মানুহ আছিলে চৰণ সিং সেই কমিটিখনৰ আচলতে ৰিকমেণ্ডেশ্যনৰ পাছতে ফাণ্ডামেণ্টেল ডিউটিজক আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এড কৰা হ'ল চ' ইমানেই আছিল আজি 15টা প্ৰশ্ন এনেকৈ মই ডেইলি আচলতে প্ৰশ্ন দিবলৈ চেষ্টা কৰি থাকিম তাৰ লগতে এক্সপ্লেনেশ্যন দি যাম যাতে সেই এক্সপ্লেনেশ্যনখিনিৰ জৰিয়তে আপোনালোকে অকল প্ৰশ্নকেইটাই নহয় তাৰ আশে পাশে যিমানখিনি সম্ভাৱ্য প্ৰশ্ন হ'ব পাৰে তাকো আচলতে ক্লিক কৰিব পাৰে তাকো আপোনালোকে টিক কৰিব পাৰে পৰীক্ষাত বা আইডিয়াজ আপোনালোকে পাব পাৰে চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'